আজিৰ কাহিনীটো আৰম্ভ হোৱাৰ আগতে আপোনালোকৰ বাবে এটা প্ৰশ্ন লৈ আহিছোঁ। যদি আপুনি ইয়াৰ উত্তৰ মাত্ৰ 10 ছেকেণ্ডৰ ভিতৰত দিব পাৰে, তেন্তে আপুনিও বীৰবলৰ দৰেই বুদ্ধিমান। প্ৰস্তুত নে? এদিনাখন ৰাণীৰ এডাল অতি মূল্যৱান হীৰাৰ নেকলেছ হঠাতে নোহোৱা হৈ গ'ল। সম্ৰাট আকবৰে বীৰবলক চোৰটো বিচাৰি উলিয়াবলৈ ক'লে। সেই ঘটনাৰ সময়ত ৰাণীৰ ৰাজপ্ৰসাদত কেৱল মাত্ৰ 4জন প্ৰহৰী উপস্থিত আছিলে। বীৰবলে তেওঁলোকক সুধিলে আৰু প্ৰতিজনে উত্তৰ দিলে। প্ৰথমজন প্ৰহৰীয়ে ক'লে যে মই দেখিছিলোঁ ৰাণী নিজৰ হাড়ডাল ড্ৰেছিং টেবুলৰ ওপৰত থৈ কিতাপ পঢ়িবলৈ বহিছিলে। 2 নম্বৰ প্ৰহৰীজনে ক'লে সেই সময়ত মই বাগিচালৈ গৈছিলোঁ। হাড় হেৰুৱাৰ কথা মই পিছতহে শুনিলোঁ। তৃতীয়জনে ক'লে মই ৰাণীৰ কোঠাৰ বাহিৰতে পহৰা দি আছিলোঁ। কোনো লোক ভিতৰলৈ সোমোৱা বা ওলোৱা মই দেখা নাই। আৰু চতুৰ্থজনে ক'লে সেই সময়ত ৰাণীয়ে এখন কিতাপৰ 3য় আৰু 4ৰ্থ পৃষ্ঠা দেখি আছিলে। কেৱল এই 4টা কথাৰ ভিতৰত এটা উত্তৰ শুনি বীৰবলে চোৰক ধৰি পেলালে। আপুনি ক'ব পাৰিবনে কোনজন প্ৰহৰীয়ে মিছা মাতিছে আৰু সেইজনেই চোৰ? আৰু কিয়? উত্তৰটো জানিবলৈ কাহিনীটোৰ শেষলৈকে চাওক। আকবৰৰ দৰবাৰত এদিন ৰাতিপুৱাই গজৰাজ নামৰ এজন বাদাম বেপাৰীয়ে এটা অভিযোগ লৈ আহিছিলে। অভিযোগটো আছিলে যে গণপত নামৰ এজন খুচুৰা বাদাম বেপাৰীয়ে গজৰাজক 2 বস্তা বাদামৰ টকা দিয়া নাছিলে। আকবৰে লগালগ গণপতক মাতি পঠালে। গণপত আহি উপস্থিত হ'ল। আকবৰে প্ৰশ্ন কৰিলে, গণপত, গজৰাজে দিয়া অভিযোগ সঁচা নে মিছা? গণপত আচৰিত হ'ল আৰু আকবৰক ক'লে, মহাৰাজ, মই নিজেই আহি আপোনাৰ ওচৰত হাজিৰ হ'ম বুলি ভাবি আছিলোঁ। তেনেতে আপুনি মোক মাতি পঠালে। গজৰাজে মোক যি 2 বস্তা বাদাম দিছিলে তাত কেৱল বাদামৰ বাকলি আছিলে, এটাও বাদাম নাছিলে। এই কথা মই লগালগ গজৰাজক অৱগত কৰিছিলোঁ। বাদামৰ বাকলিৰ বাবে মই কিয় পইচা দিম মহাৰাজ? এইবাৰ আকবৰে গজৰাজক প্ৰশ্ন কৰিলে, গজৰাজ, গণপতে কোৱা কথাষাৰ সঁচা নেকি? গজৰাজে ক'লে, মহাৰাজ, মই গণপতক মোৰ ভাণ্ডাৰৰ আটাইতকৈ ভাল বাদামৰ বস্তা দিছিলোঁ। আকবৰে গণপতৰ গুদামৰ পৰা আন এবেগ বাদাম আনিবলৈ ক'লে আৰু বাদামখিনি পৰীক্ষা কৰি গম পালে যে বাদামখিনি সঁচাকৈ বহুত উন্নত আছিলে। ইয়াৰ মানে হৈছে গণপতে মিছা মাতিছে আৰু গণপতক সেই হিচাপে শাস্তি দিয়া হ'ল যে 2 বেগ বাদামৰ টকা আৰু কিছু পৰিমাণৰ জৰিমনা দিবলৈ। কিন্তু বীৰবলে বুজিছিলে যে আচল সমস্যাৰ সমাধান এতিয়াও হোৱা নাই। কিছুদিনৰ পিছত আকবৰে বাদামৰ হালোৱা খাবলৈ মন কৰিলে আৰু বাদামৰ হালোৱা বনাবৰ বাবে সকলো আয়োজন কৰা হ'ল। কিন্তু ৰাজ কাৰিকৰে আহি জনালে যে গোটেই বস্তা বাদামত কেৱল বাদামৰ বাকলিহে আহিছে, এটাও বাদাম নাই। ৰজা আচৰিত হ'ল আৰু খঙতে গজৰাজক ধৰি আনিবলৈ ক'লে। কিন্তু বীৰবলে ক'লে যে তেওঁ এই গোটেই সমস্যাটো নিজেই নিৰীক্ষণ কৰিব। যিহেতু বীৰবলৰ ওপৰত আকবৰে বহুত বিশ্বাস কৰে, গতিকে বীৰবলৰ হাতত এই সমস্যাটো গতোৱা হ'ল। বীৰবল প্ৰথমে গজৰাজৰ গুদামলৈ গ'ল আৰু ওচৰ-পাজৰৰ বেপাৰীবোৰৰ লগত গজৰাজৰ কথা সোধ-পোছ কৰিলে। কোনো কথাই গজৰাজৰ ফালে সন্দেহৰ আঙুলি তোলা নাছিলে। সেই সময়তেই গজৰাজৰ গুদামৰ পৰা এখন গৰু গাড়ীত তেওঁৰ এজন কৰ্মচাৰীয়ে কেইবেগমান বাদাম লৈ যাবলৈ ওলালে। বীৰবলে চিপাহী 2জন লগত লৈ গৰু গাড়ীৰ পিছা কৰিলে। বহু দূৰ যোৱাৰ পিছত গৰু গাড়ীখন ৰাখিলে আৰু চালকজনে গৰুকেইটাক খাবলৈ দানা পানী দিলে আৰু নিজেও কাষতে থকা দোকানখনতে বহি চাহ খালে। সেই সময়তে বীৰবলে দেখিলে যে এজন মানুহে বাদামৰ বস্তা সাল সলনি কৰিছে। বীৰবলে তেওঁক হাতে লোটে ধৰিলে আৰু চালকজনকো ধৰিলে। পিছত বুজিলে যে চালকজনে সেই ঠাইতে যাত্ৰাৰ সময়ত বিশ্ৰাম কৰে। যিহেতু দোকানীজন তেওঁৰ মিত্ৰ আছিলে, সেইবাবে তেওঁ দোকানীজনক বিশ্বাস কৰিছিলে। কিন্তু দোকানীজনে বন্ধুত্বৰ নামত বিশ্বাসঘাতকতা কৰি আহিছিলে। বীৰবলে দোকানীজনকো ধৰি আনিলে আৰু তেওঁক শাস্তি দিয়া হ'ল। এনেদৰে বীৰবলে এটা ডাঙৰ সমস্যাৰ সমাধান কৰিলে। আৰু তেতিয়া আকবৰে বুজিলে যে গণপত আৰু গজৰাজৰ কোনো এজনেই মিছা কোৱা নাছিলে আৰু গণপতে গজৰাজক দিয়া জৰিমনা আৰু মূল্যৰ পৰিমাণ উভতাই দিয়া হ'ল। এতিয়া আহোঁ আৰম্ভণিতে আপোনালোকৰ বাবে দিয়া প্ৰশ্নটোলৈ। 4 নম্বৰ প্ৰহৰীজনে মিছা কথা কৈছে কাৰণ এখন কিতাপ একেলগে 3য় আৰু 4ৰ্থ পৃষ্ঠা পঢ়িব নোৱাৰি। আপোনালোকৰ কিমানজনে এইটো ক্ৰেক কৰিবলৈ সক্ষম হৈছিলে বাৰু আমাক কমেণ্টত জনাবচোন। থেংক ইউ।